Good morning everyone. সকলোকৈ টিপি ব্লগলৈ স্বাগতম জনাইছো। আজি আমি সৰিয়হ আৰু জলকীয়াৰ আচাৰ কেনেদৰে প্ৰস্তুত কৰে সেয়া আপোনালোকক দেখুৱাবলৈ লৈছো। আহকচোন ব্লগটো ষ্টাৰ্ট কৰো। ঘৰতে আমাৰ জলকীয়া লাগিছিলে। এয়া চকচোন কিমান ধুনীয়াকৈ জলকীয়া কেইটা লাগি আছে। গোটেই কেইটা জলকীয়া পকি আছিলে। ভাবিলো জলকীয়া কেইটা চিঙি আনো আৰু আচাৰ বনাও। তাৰ পাছত জলকীয়া কেইটা আমি চিঙি আনিলো। এতিয়া এই কেইটা জলকীয়াটো অকল নহব, সেই কাৰণে আমি বজাৰৰ পৰা কেইটামান জলকীয়া কিনি আনিলো। তাৰ পাছত জলকীয়াখিনি ধুনীয়াকৈ এনেকৈ প্লেট এখনত থলো। তাৰ পাছত জলকীয়াখিনি দিবলৈ আমি সৰিয়হখিনিও এটা বাটিত পানী দি পেলাই তিয়াই ৰাখিলো। অলপ সময় বাটিটোত সৰিয়হখিনি তিয়াই ৰখাৰ পাছত এনেকৈ থৈ দিলো পানী দি পেলাই। তাৰ পাছত জলকীয়াখিনিও সৰু সৰুকৈ কাটি ললো। এয়া চক কাটি থোৱা জলকীয়াখিনি কিমান ধুনীয়া লাগিছে। তাৰ পাছত আমি সেই সৰিয়হখিনি এটা পাত্ৰলৈ কাঢ়ি থাকিলো পানীৰ পৰা। তাৰ পাছত আমি তাক মিক্সিত দি দিলো। মিক্সিত সেই সৰিয়হখিনি দিয়াৰ পাছত আমি সেই সৰিয়হখিনি ভাল হৈ থাকিবৰ কাৰণে আমি তাত পানী দিয়া নাই, আমি দিছো ভিনেগাৰ, যাতে ই বহুত দিনলৈকে ভালে ৰাখে। এতিয়া আমি মিক্সিটো মাৰি দিলো। সুন্দৰকৈ আমি সৰিয়হখিনি পিচি ললো। এয়া চকচোন কিমান সুন্দৰ লাগিছে পিচা সৰিয়হখিনি। তাৰ পাছত আমি এখন কেৰাহী গেছত দি ললো। তাত আমি প্ৰথমতে তেল দি ললো। তেলখিনি অলপ গৰম হ'বলৈ দিয়াৰ পাছত আমি তাত পিচি ৰখা সৰিয়হখিনি ঢালি দিলো। তাৰ পাছত অলপ সময় আমি তেলত সৰিয়হখিনি ভাজি ললো। এনেদৰে অলপ সময় ভজাৰ পাছত তাৰ ওপৰত আমি অলপ হালধি আৰু অলপ নিমখ দি দিলো। আৰু সেয়া দিয়াৰ পিছত আমি আকৌ ধুনীয়াকৈ কেৰাহীখন সৰিয়হখিনি লৰাই দিলো। অলপ সময় লৰোৱাৰ পাছত আমি তাৰ ওপৰত অলপ কেঁচা মিঠাতেল ঢালি দিলো। কেঁচা মিঠাতেল দি পেলাই আমি সৰিয়হখিনি অলপ দেৰি লৰাৰ পিছত তাৰ ওপৰত আমি অলপ নহৰু আৰু আদা দি দিলো। যেহেতু আদা আৰু নহৰু আমাৰ পেটৰ কাৰণে ভাল, সেইটো কাৰণে আচাৰখিনি যাতে স্বাস্থ্যসন্মত হয় সেইটো আমি চাব লাগিব। এতিয়া এই সৰিয়হখিনিৰ ওপৰত আমি কাটি ৰখা জলকীয়াখিনি ঢালি দিলো আৰু পুনৰ আমি তাক লৰাই থলো। আৰু আপোনালোকে এটা মন কৰিব, আপোনালোকে সদায় গেছটো সিমত ৰাখিব। তাৰ পাছত আমি এনেদৰে অলপ সময় সৰিয়হ আৰু জলকীয়াখিনি লৰাই থাকিলো। এনেদৰে অলপ লৰাই থাকিলো। আপোনালোকে চাই ল'ব যে সৰিয়হখিনি যিমান দিব সেই অনুপাতেহে আপোনালোকে জলকীয়া দিব। কেতিয়াবা কি হয়, সৰিয়হ কম হয় জলকীয়া বহুত হৈ যায়, বা জলকীয়া কম হয় সৰিয়হ বেছি হ'ব। চাব যাতে এনেদৰে লৰাই থাকোঁতে সৰিয়হখিনি যাতে জলকীয়াখিনিৰ লগত ভালদৰে লেট খাই যায়। আপোনালোকে এই সৰিয়হ আৰু জলকীয়া আচাৰত ইচ্ছা অনুসৰি ৰেড চিলি বা কাশ্মীৰ মিৰ্চো দিব পাৰে। যিহেতু আমাৰ ঘৰত মছলা খোৱা মানুহ ইমান নাই, সেইটো কাৰণে আমি ৰেড চিলি বা কাশ্মীৰ মিৰ্চ দিয়া নাছিলোঁ। এয়া আমাৰ ইতিমধ্যে জলকীয়া আৰু সৰিয়হৰ আচাৰ হৈ গৈছে। আমি এটা বাউলত কাঢ়ি ল'লো। এয়া চক আমাৰ প্ৰস্তুত হোৱা সৰিয়হ আৰু জলকীয়াৰ আচাৰ। ধন্যবাদ।